এই মমো চ্যালেঞ্জে ইন্টাৰনেটৰ দুনিয়াত এটা নতুন ভাবুকিৰ সৃষ্টি কৰি দিছে বিশেষকৈ হোৱাটছএপক টাৰ্গেট কৰি লৈছে আৰু হোৱাটছএপত এনেকুৱা ধৰণৰ বিকৃত কিছুমান পিকচাৰ পঠিয়াব ধৰিছে আৰু সেই ফটোবোৰ দেখি মানুহে আচৰিত হৈ যায় আৰু ভয় খায় বিশেষকৈ টিনেজাৰ্ছ বিলাক 12 বছৰ পৰা 15 বছৰ বয়সৰ যোনবিলাক ল'ৰা বা ছোৱালী আছে তেওঁলোকে যদি হোৱাটছএপ চলায় তেনেহলে হোৱাটছএপত তেনেকুৱা ধৰণৰ যদি এখন পিকচাৰ আহি যায় তেনেহলে তেওঁলোকে নিশ্চয় ভয় খাবই গতিকে মমো চ্যালেঞ্জৰ যদি আপোনাৰ হোৱাটছএপত আহে তেনেহলে সেই তেনে ধৰণৰ মেছেজক আপুনি ডিলিট কৰি দিব আৰু আগলৈ কাৰোলৈ ফৰৱাৰ্ড নকৰিব ইয়াৰ আগতো এনেকুৱা ধৰণৰ এটা চ্যালেঞ্জ আহিছিল তাৰ নাম আছিল ব্লু হুইল আৰু এই ব্লু হুইলৰ কবলত কৰি বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ মানুহৰ মৃত্যু হৈছিল আৰু ঠিক তেনেদৰে এই মমো চ্যালেঞ্জটোৰ কিছুমান ইনষ্ট্ৰাকচন দিয়া হয় আৰু এই ইনষ্ট্ৰাকচনবোৰ ফলো কৰিলে মানুহে শেষত গৈ সুইচাইড কৰিবলৈ বাধ্য হয় গতিকে এনেকুৱা ধৰণৰ চ্যালেঞ্জৰ পৰা সদায় আঁতৰত থাকিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীকো আঁতৰত থাকিবলৈ ক'ব বিশেষকৈ আপোনালোকৰ ভাইটি ভন্টি যদি কোনোবা আপোনালোকৰ ঘৰত আছে তেওঁলোকে যদি মোবাইল ব্যৱহাৰ কৰে হোৱাটছএপ ব্যৱহাৰ কৰে তেনেহলে তেওঁলোকক সাৱধান কৰি দিব যে এনেকুৱা ধৰণৰ মেছেজ আহিলে ডিলিট কৰি দিব তাক পঢ়ি নাচাব কেতিয়াও নাচাব ডিলিট কৰি দিব আৰু কাৰোলৈ ফৰৱাৰ্ড ভিডিঅটো ভাল লাগিল তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ মোৰ চেনেলত আছে গতিকে মোৰ চেনেলটো এবাৰ ভিজিট কৰিব এটা নতুন ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই